জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, লাডাখৰ দৰে অঞ্চলসমূহৰ দৃশ্য দেখাৰ পিছত আপোনাৰ জানিবলৈ মন নাযাবনে যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন ক'ত আৰু এই ঠাইখনৰ লোকসকলে এই শীতত কেনেকৈ দিন পাৰ কৰিছে। -50 ডিগ্ৰী চেলচিয়াছলৈকে নামে ইয়াৰ ঠাণ্ডা। 1924 চনত এই ঠাইখনত 71.2% চেলচিয়াছলৈকে নামিছিল ইয়াৰ তাপমাত্ৰা। জনবসতি থকা পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন হৈছে উত্তৰ পূব ৰাছিয়াৰ চাইবেৰিয়াৰ অইমিয়াকন নামৰ এখন গাঁও। এণ্টাৰ্কটিকাৰ বাহিৰত থকা এই ঠাইখনেই পৃথিৱীৰ সবাতকৈ শীতল ঠাইৰূপে গণ্য কৰা হয়, য'ত শীতকালত গড় উষ্ণতা হৈছে -50 ডিগ্ৰী চেলচিয়াছ। অইমিয়াকনৰ আন এক নাম হৈছে ডপল অৱ কণ্ড। ৰাছিয়াৰ অইম্যাকনস্কি জিলাত অৱস্থিত অইমিয়াকন হৈছে এখন সৰু গাঁও। 1924 চনৰ ৰেকৰ্ড কৰা মতে অইমিয়াকনৰ তাপমাত্ৰা -71.2% চেলচিয়াছলৈকে নামিছিল। এই ঠাইখনত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফ্ৰষ্টবাইট হোৱাৰ আশংকা থাকে। এই ঠাইৰ শিশুসকলক ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হয়। -50 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ইয়াৰ শিশুসকলে বিদ্যালয়ত অধ্যয়ন কৰে। অৱশ্যে ইয়াতকৈ নিম্ন তাপমাত্ৰা হ'লে বিদ্যালয় বন্ধ কৰি দিয়া হয়। ইয়াত ডিচেম্বৰ মাহত পুৱা 10 বজাত সূৰ্যোদয় হয়। অইমিয়াকনৰ লোকসকলে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ যোৱাৰ আশংকাত তেওঁলোকৰ গাড়ীবোৰৰ ইঞ্জিন বন্ধ নকৰে। শীতকালত ঠাণ্ডাৰ বতৰত ইয়াৰ কোনো খেতি কৰিব পৰা নাযায় বাবে অঞ্চলটোৰ আৱাসীসকলে খাদ্য হিচাপে মাংস আৰু মাছ গ্ৰহণ কৰে। এই গাঁওখনত আছে এখন স্কুল, এটা ডাকঘৰ, এটা বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই থাকে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহ বৰফ হৈ থাকে। ভাৰতৰ পৰা আজিলৈকে মাত্ৰ কেইজনমান পৰ্যটকেহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনত অভিজ্ঞতা ল'বলৈ গৈছে। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰ প্ৰদান কৰে।